মোৰ কালি বুধবাৰে যোৱাকালি ঠিক 8:30মান বজাত মই এটা চেপা পাতিছিলোঁ আৰু চেপাটোৰ জৰিয়তে মই মানে পৰিয়ালটো পোহপাল দি আছিলোঁ। সেইবাবে যোনে মোৰ ৰাতিৰ চেপাটো নিলে সেইসকল ব্যক্তি জাষ্ট মানে মই অলপ সন্দেহ কৰিছোঁ আৰু তুৰন্তে চেপাটো থৈ যায়হি। বুধবাৰে ৰাতি মই পাতিছোঁ ঠিক 8:30মান বজাত, কিন্তু মই ৰাতিপুৱা 4:30টাত চাবলৈ গৈছোঁ, চেপাও নাই, মাছো নাই আৰু এই মাছকেইটাৰ জৰতে মই পৰিয়ালটো পোহপাল দি আছিলোঁ। তাৰ বাবে যিসকলে চেপাটো নি মাছকেইটা খাইছে খাওক, কিন্তু চেপাটো অতি সোনকালে কাইলৈৰ ভিতৰত মোক যেন আকৌ পুখুৰীকেইটা থৈ দিয়েহি। আৰু নহ'লে মই অহা শনিবাৰলৈ কালী মন্দিৰত চাকি এগছি আগবঢ়াম বুলি মই ভগৱানৰ ওচৰত ভাবিছোঁ আৰু সেয়া ফল দেখুৱাব বুলি। আৰু চেপাটো যদি অতি সোনকালে নিদিয়ে আৰু বহুত মই CBI তদন্ত কৰিম, বহুত মই পাৰিলে কুকুৰ আনিম LCCN, যদি তাতোতকৈও নহয় মই আৰু ওপৰলৈ যাম বুলি ভাবিছোঁ। আৰু তাকে নহ'লে মই ৰাতি য'তেই পাতক এইখন হাতত তুলি ল'ম আৰু নহ'লে চেপা অতি তুৰন্তে কাইলৈৰ ভিতৰত য'ত পাতিছিলোঁ সেই ঠাইতে যেন চেপাটো পাওঁ। ইয়াকে কৈ মই আপোনালোকক সকলোকে জনাইছোঁ যে চেপাটো যদি ক'ৰবাত চিনি পায় এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জনাই দিব। মোৰ ঠিকনাটো ইয়াতে আছে আৰু সকলোৱে যেন এই চেপাৰ কাৰণে আগবাঢ়ি আহে। আৰু কাইলৈ আমি বৃহৎ পাৰ্টিৰ আন্দোলনৰ কৰিম বুলি ভাবি আছোঁ আৰু সেয়াই মোৰ সকলোৱে সহায় সহযোগ কৰক, তাকে মই ইয়াক কৈ আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। নমস্কাৰ।